এতিয়া যাম এটা ডাঙৰ বস্তু দেখাবলৈ, ডাঙৰ ডাঙৰ মানে বৃহৎ মানে বিখ্যাত মানে সকলোতকৈ। এইটো চাওক। Hi guys, welcome back to my another vlogs. I am going to Sri Surya Pahar. So don't skip this video and let's start this video. এইটো যেটো নমস্কাৰ দিয়া মানে দুটা হাত দেখি আছে, মানে এইটো যেটো গেট দেখি আছে মেইন গেটটো, এইটো গেট বাৰু আগত নাছিল, আগত আছিল সেইটো ৰঙা ৰঙা দেখা যায় আছে, সেইটো গেট আছিল আগত, আৰু এইটো নতুন কৰি বনাইছে আগত। তো চাই থাকক। ওয়েলকাম টু সূর্য পাহাড়, গোৱালপাৰা, আসাম। ওয়েলকাম নমস্কাৰ, থ্যাংক ইউ। চাওক যেটো ৰোডেৰে যাই আছো মানে আমি পালোৱে প্ৰায়। এইটোৰ বাও সাইডত আছে এটা মিউজিয়াম আৰু হো সাইডত আছে মানে এটা ফিল্ড, আৰু দুয়ো কাষত যে গছবিলাক ৰুইছে চাওক, গছ পুলিবিলাক চাওক কিনে দেখাত অলপ কমেন্টত জনাব। পাই গলো শ্ৰী সূৰ্য পাহাৰ, আৰু চাওক এইটো মেন মানে গেটটো এৰি আহিলো, আৰু প্ৰথমতে আহি এনেকুৱা এটা মিউজিয়াম পাব। মানে মিউজিয়াম বৰ্তমানত অফ হৈ আছে, মানে লকডাউন না, মিউজিয়ামখন তলা মাৰি থৈ দিছে। আৰু চাওক ভিতৰত দেখাম, মানে বহুত বস্তু আছে, একদম নাইস পৰিবেশ। আৰু এইবিলাক গছবিলাক যে ৰুইছে চাওক না, গছবিলাক ধুনীয়া এটা সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিছে। ওকে আহি পালো শ্ৰী সূৰ্য পাহাৰ, আৰু এইটো হল মানে মেইন ৰাস্তা। এইটো আগত ৰাস্তা নাছিল, এইটো কেইদিন মানে 1 বছৰ মান হল পকা কৰি দিছে। আৰু চাওক সুন্দৰ পৰিবেশটো, এইটো মেডেল। আজি মানুহ নাই এজনো, কাৰণ চাওক জানুৱাৰী মাহত বা ইয়াত যেতিয়া মেলা হয়, সেইটো মেলাত ইয়াত মানুহে নধৰে, মানে এনেকুৱা মানুহ হয়। তো এতিয়া দেখাম কিছুমান বস্তু, পুৰণি যুগৰ কিছুমান বস্তু, সেইবিলাক চাই থাকিব আপোনালোকে। মানুহে নাই, মানে তামাম মানুহ হয় কিন্তু আজি নাই। কি থাকিব, লকডাউন কৰোনাই খাই দিছে এইবিলাক। এতিয়া যাম এটা ডাঙৰ বস্তু দেখাবলৈ, ডাঙৰ ডাঙৰ মানে বৃহৎ মানে বিখ্যাত মানে সকলোতকৈ। আপোনালোকৰ দুটা সুন্দৰ চকুৰে চাই থকা চকুকেইটাক কৈছো মই, চাওক এই দুটা আগত ৰঙা দুটা ঘৰ যে মন্দিৰ, এই দুটা আগত নাছিল, জাষ্ট সেই ওখটো আছিল। আৰু এইটো মন্দিৰৰ নামটো কম, এইটোৰ নাম একচুয়ালি কি জানেনে, সূৰ্য মন্দিৰ বুলি কয়। এইটো সূৰ্য মন্দিৰ এইটোৰ নাম। আৰু এইটো পাহাৰৰ ৰব চাওক আপোনালোকে যিটো ফিল্ড দেখি আছে, মানে এইটো শ্ৰী সূৰ্য পাহাৰৰে ফিল্ড। আৰু মই আজি কোনো মাইক মানে এক্সটাৰ্নাল মাইক ব্যৱহাৰ কৰা নাই, সো আপোনালোকে মোৰ ভয়েস বিলাক অলপ বেয়া শুনিব পাৰে। ৰ'ব, ভয়েসটো কিয় মানে লেতেৰা মেতেৰা হ'ব, চাওক ঘৰতে এইটো কাম কৰি ক্লিয়াৰ কৰি দিম না কি। আৰু এইটো হ'ল পূব সাইডৰ এটা পুখুৰী, আৰু চাওক এইটো হ'ল একচুয়ালি পিকনিক প্লেস বুলি ক'ব পাৰি, এখন পিকনিক প্লেস আৰু পূৰ্ণ
শ্ৰীসূৰ্য পাহাৰত যদি আপোনালোকে আহে এটা বস্তু দেখিবলৈ পাব বস্তুটো কি জানেনে এইটো বস্তু ধুনীয়াকে কিবা কিবি কৰি থাকিব সেইবোৰ দেখিব পাৰিব মানে বান্দৰ যদি আহে আপোনালোকে ইয়াত এনেকুৱা বান্দৰ দেখিবলৈ পাব আজি হয়তো নাই কিন্তু আমি যেতিয়া ইয়াত আড্ডা মাৰো মানে আড্ডা মানে কি ইয়াতে থাকো তেতিয়া বহুত বান্দৰ থাকে তেতিয়া আমি কেতিয়াবা বান্দৰৰ লগত খেলিও থাকো আমিও বান্দৰ না এনেকুৱা খেলিয়ে থাকো ধৰক পিছত হেনেকুৱাই আৰু কিবা কিবি দিও মানে বান্দৰক হেনেকুৱাই আদৰো কৰো আৰু নাকি ক ফ্ৰেন্ড বুলি ভাবিলেও আমি একেলগে মানে কি আপোনালোকে যিবোৰ বস্তু দেখিলে বহুত বস্তু আছে দেখাবলৈ আৰু বেলেগ এটা ব্লগ মই বনাম এইটো পাহাৰত মানে ওপৰত উঠি মই ভিডিঅ'টো বনাম আপোনালোকে এইবোৰ ড্ৰোন হিচাপে দেখিবলৈ পাব ড্ৰোন শ্বটৰ নিচিনা আৰু এইফালে পূব হয় এইটো পূবত মানে এটা ঝৰ্ণা আছে আৰু বহুত কেইটামান চিৰি আছে ভিডিঅ'টো বেছি দীঘল হৈ যাব চ' মই সেইবিলাক নবনাওঁ আজি তো আপোনালোকে যদি চাবলৈ ইচ্ছা যায় তেনেহ'লে কমেণ্টত কৈ দিব মই আৰু যিটো পূব সাইডৰ মানে ঝৰ্ণা আছে বা আৰু ওপৰত মন্দিৰ আছে সেইবোৰ বগাই মই দেখাই দিম আৰু এতিয়া দেখাম আপোনালোকক এটা বস্তু আৰু এটা বস্তু মানে চাই থাকক ইয়াতে আহক আপোনালোকে অহাৰ পিছত প্ৰথমতে আপোনালোকে এটা মিউজিয়াম পাব য'ত আমি স্কুলৰ পৰা কেতিয়াবা আহো মানে গুৱাহাটীৰ পৰাও আমাৰ কিবা মেম আহে আৰু তাতে আমি কিবা আহি ছবি অঁকাও বা সেনেকুৱা প্ৰতিযোগিতাও হয় জীৱনত প্ৰাইজ পোৱা নাই সেনেকুৱা আৰু স্বাগতম জনাইছোঁ আপোনালোকক আৰু আদৰিছোঁ শ্ৰীসূৰ্য পাহাৰলৈ মানে আৰু চাওক এইবোৰ ঘৰত আগত মানে কিনে সেনেকুৱা মানে মানুহ থাকিছিল বা এতিয়াও থাকে বাৰু লকডাউন কাৰণে আৰু এইটো যিটো নতুন কাৰ্যালয় হয় এইটো কাৰ্যালয়ত আমাৰ CM ডাঙৰীয়াই আহিছিল কেইদিনমান আগত মই এটা ব্লগ বনাইছিলোঁ কিন্তু ডিলিট হৈ গ'ল প্লিজ চাই থাকক আৰু মোৰ এটা ভিডিঅ' চাবলৈ পাব মানে এইটো গছত উঠি কেনেকুৱা মানে বেল পাৰি খাইছোঁ বেল মানে কি বেল খাই শৰীৰত তেল বনাইছোঁ কিন্তু চাওক মোৰ বন্ধুজনে কেনেকৈ বহি আছে আৰু এতিয়া আপোনালোকক লেট্ৰিন দেখাম আপোনালোকে যদি মেলা বা সেনেকুৱা পিকনিক খাবলৈ আহে ইয়াত যদি আপোনালোকৰ হাগা আহে ইয়াত কোনো ধৰণৰ অসুবিধা নাই মানে ইয়াত প্ৰস্ৰাৱ বা হাগিব পাৰিব আপোনালোকে এনেকুৱা ব্যৱস্থা দি দিছে কিন্তু ইয়াৰ বাবে চাওক অলপমান পইচাও দিব লাগিব পইচা দিলে দেখ ভাই হাগা আহিলে বোলে বাঘৰ ভয় নাই আপোনালোকক এটা কথা কওঁ ভিডিঅ'টোৰ মাজৰ পৰাই মানে তলত যোৱাৰ আগত ইয়াৰ পিছত যেটো নেক্সট ভিডিঅ' হ'ব মোৰ সেইটো ভিডিঅ'ত মই কলকাতা আৰু বৰপেটাত যাম মানে এনেকৈ আৰু যাম যেনেকৈ হোক এনেকুৱা যাম মানে মোৰ ফ্ৰেণ্ড এটাই মোক ভিডিঅ' পোষ্ট কৰি দিব হোৱাটছআপত পিছত মই এনেকুৱা এটা পোষ্ট কৰি দিম মানে কলকাতা কেনে লকডাউন চলি আছে বৰপেটা কেনেকুৱা সেই চিনটো মই আপোনালোকক দেখাম আৰু পাৰিলে দিল্লী যেটো তাৰ চিনটো দেখাম তো তলত বলক এতিয়া তলত যাম ৰব তলত যোৱাৰ কাৰণে ইয়াতে চিৰি নাই যেহেতু আমি ইয়াত ইদি যাম ওকে এতিয়া আহিলো তলত আৰু তলত কিছুমান বস্তু দেখাম এইটো হল মেইন পাহাৰ এইটোৱে মানে শ্ৰীসূৰ্য পাহাৰত আহাৰ লগে আপোনালোকে এইখিনি ঠাই দেখিলেহে আপোনালোকৰ পাহাৰ হিল হেনেকুৱা লাগিব মানে পাহাৰ ভাপ আহিব আপোনালোকৰ এইখিনি ঠাই চালে কাৰণ এইখিনি চাই এনেকুৱা এটা ঠাই যাৰ এটা সীমা নাই মই ভালকে এটা ভিডিঅ' বনাম বাৰু মই এইখিনি ঠাইতে লৈ চাওক এইটো যেটো ঠাই দেখি আছে আপোনালোকে এইটো ঠাই আমি বছৰে একবাৰ কৰি ঝাৰু মাৰিবলৈ আহো স্কুলৰ পৰা মানে কিয় এইটো কিবা এটা হয় আমাৰ স্কুলৰ মানে কিবা কেনে নাজানো ছাৰে জানে বাট আমি ইয়াত ঝাৰু মাৰিবলৈ আহো ঝাৰু নহয় এনে দেখাবলৈ আহো ভিডিঅ'টো বেছি ডাঙৰ হৈ যাব সো ইয়াৰ পৰাই মই ভিডিঅ'টো সমাপ্ত কৰো নাকি আৰু চাওক এইটো হল মেইন পাহাৰৰ আৰু মই পূব সাইডটো দেখা নাই পূব সাইডত দেখুৱা নাই মানে তাত যেটো ঝৰ্ণা আছে বা এনেকুৱা এটা ঠাই আছে 2-3টা মন্দিৰ আছে সেইটো ঠাই মই দেখা নাই এইখিনি দেখালো আৰু আপোনালোকক দেখাবলৈ বাকি আছে পাহাৰৰ পশ্চিম সাইডত এটা ঝৰ্ণা আছে কেকোৰা আছে
এনেকুৱা আছে আৰু তাতে আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে মই দেখাব পাৰিম আপোনালোকে কমেন্টত ক'ব যদি দেখিবলৈ ইচ্ছা যায় আপোনালোকৰ সেইটো ঠাই দেখাই দিম মানে যেতিয়া ইচ্ছা তেতিয়া মই দেখাব পাৰিম ইয়াতে ঘৰটো সো আজিলৈকে ইমানে বাই বাই